আয়ো ভাল ভাল ওই এটা কাটিলে যা নাই না গাহৰি Hello everyone, welcome to my YouTube channel. আৰু আমি আজি বহুত ধুনীয়া ঠাই এডোখৰলৈ যাব কাৰণে গৈ লৈছোঁ আমাৰ ইয়াত সুন্দৰী ওলাইছে পুৰা ষ্টাইল গৈ আহি যায় গোটেই বস্তু লৈ আমাৰ এইফালে পাৰ্থ পাতিম অকল মুখখন ফুলাই লয় ঐ হেৰি চাবি মোৰ চশমা থাকিলে কিবা হেৰি হ'ব নেকি বেগ লৈ যা বল একেলগতে যাওঁ বহুত এনজয় কৰিম আজি হয় না তই গৈছিলি নে মই যোৱা নাই আজি তহঁতি লৈ যাবি মই কেইবাবাৰো গৈছোঁ একদম বহুত ধুনীয়া ঠাই ফটোবোৰ দেখিলে গোন্ধটো ভাল লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক খালি মানে ইহঁতে ইমান উৎপাতটো দি দিছে নহয় উৎপাতটো মোক সদায় এতিয়া খানা খাবলৈ যাবলৈ ওলাইছোঁ বাৰু যোৱাৰ আগতে আপোনালোকক এটা একদম তামাম বস্তু এটা দেখাই লৈছোঁ ৰ'ব এইকেইডাল আমাৰ বৰ্ণালী এই গালৰ এই ৰঙাডোখৰ দেখিছে নাই বাৰু গালৰ এই ৰঙাডোখৰ দেখিছে নাই বাৰু দুফালে 200 পৰা ৰঙা লগাই লৈছে মজা আছে ৰঙাটো নোলালে যে বঢ়িয়াকৈ এতিয়া লাজতে পলাইছে যেনিবা এয়া আমাৰ পিতৰগিৰি ষ্টাৰ্ট হৈ গ'ল ফটো চবচে ভাল ফটো উঠাই লক্ষীয়ে খালি গালি খাই থাকে সদায় এইজন হ'ল নাই যাত্ৰা আৰম্ভ হৈছে আৰু এইফালে পাৰ্থপতি এইফালে মই সেইফালে বৰ্ণালীৰ মাজত লক্ষীক লৈ লৈছে বৰ্ণালী ৰঙাটো আজি লিখিছে নাই পাৰ্থই মোক সদায় ইনচাল্টে কৰি থাকে চশমা পিন্ধি লা চশমা নাবাদে ভালকে নকয় আমাক ধুনীয়া লাগিলে কি কৰিলে পানী বটল উপকলাত উঠি আছো দুইজন আহিব এইটো নাম এটা দি থৈছিলো কি এক্টিভিটি ড্ৰাইভ মুড এক্টিভিটি না এইটো বেয়া ৰাস্তা চলাব কাৰণে ৰাস্তাটো বেয়া আমি বেয়া জেগাত ওলালো গম পাইছে নাই এই আমি চিধা ৰাস্তা আমাৰ উপকলা ৰাস্তাটো ওলাব লাগিছিলে আগতে আমি লোক উপকলা গাড়ী বিচাৰি ফুৰোঁ এতিয়া নিজৰ উপকলা গাড়ীত উঠি আহিছোঁ কেনেকুৱা লাগিছে ফিলিংছটো কি ফিলিংছটো ভেৰি হেপী ফিলিংছ কেনেকুৱা ভাল লাগিছে বঢ়িয়া লাগিছে ন ৰাস্তাটো খালি বেয়া শুনা আছে মোবাইল থওঁ ৰ মোবাইলটো থওঁ এইটো বন্ধ কৰি দে Find you. I'm used to waiting. Are you? Would you be waiting there too? এইকেইটা আগতীয়াকৈ আহি পিনি ফটো চটো মাৰিছে জেগা চাওঁ বুলি কৈ সিহঁতি ফটো মাৰিলে আমাক তাতে ৰ'দখনত নমাই থৈ গুচি আহিছে সিহঁতি আমি এতিয়া আকৌ দুইজনী পিছে আহি গ'লোঁ ইয়াতে ফটো চটো মাৰিম বুলি আৰু নহৈছে কি ধুনীয়াকৈ পানী বৈ আছে পাৰ্থ হাত মেলি দিছে একেবাৰে ফটো নহৈছে আমাক ফটো মাৰি দে এবাৰ এই লক্ষীয়ে কৰি দিব তোক চেল্ফিহে দেখাই দিব লাগে আমি এইডোখৰ জেগাটো আমি লৈছিলোঁ কিন্তু ইহঁতি ফটো মাৰিবলৈ যোৱাকৈ কাৰণে আমিও গুচি গ'লোঁ বেলেগে লৈ ল'লে সেইটো কাৰণে আমি এইডোখৰ গছৰ তলতে লৈছোঁ আৰু জেগাটো ইয়াতে এইফালে বহিব পৰাকৈ আছে আৰু আমি এইডোখৰতে পাওঁ মানে আৰু সেইডোখৰ গৰমহে ন বৰ্ণালী মই ল'ব বুলিয়ে মই গুচি গ'লোগৈ ইয়াত বেছি ভাল লাগিছে আমি অলৰেডি বস্তু অলপ আনিলোঁ সেইফালে লক্ষী আনিছে এইডোখৰতে আমি জুই ধৰি মেলি আগৰবাৰ আহোঁতে আমি ইয়াতে হেৰি কৰা হয় খাই মেলি যোৱা এইফালে ধুনীয়াকৈ সুতি এটা বৈ আছে প্ৰথম হেলিকপ্টাৰ যে গৰম উঠিছে বুলি কোৱা কাৰণে হেলিকপ্টাৰ গোটেই
অঁ তোৰ হৈ গ'ল নেকি পাৰ্থটো সেনেকুৱা এবাৰ খৰিকা প্ৰথম এইফালে আমাৰ গাহৰি ধোৱা পৰ্ব মাইনা গাহৰি পাতিটো চাবোন সেইবোৰ চব লৈ আহিবি এইবাৰ এইফালে ৰাইজ আহিছে পূৰা পানী খাই লৈছো পানী খাই লৈছে পূৰা মোচনত আহিছে মানে কাম কৰিবৰ কাৰণে ইনষ্টাল মাৰিবলৈ আছে তাৰপিছত একদম পূৰা গাহৰি মিশ্ৰণ হৈ আছে এইফালে খৰিকা হৈ আছে বৰদালি এতিয়া খৰিকাত লগাই দিব এইটো খৰিকা অঁ বেয়া একদম দুইজনী মিলিছে একদম একে লাগিছে তহঁতক ফ্ৰেমটোত বঢ়িয়া লাগিছে হয় একে মস্ত মস্ত মানুহ ন তহঁতক একে লাগিছে ফ্ৰেমটোত এইবাৰ লক্ষী গৈছে মিছনত খৰি বিচাৰিবৰ কাৰণে পাৰ্থ বনাই আছে খৰিকা 6ডালমান খৰিকা হৈ যাব চাগে জোৰ নাই মানে ভয় লাগিছে বাঁহটো সোমাই যাব বুলি অঁ মোৰ জোৰ নাই বুলি ক'ব আহিছ হা 65 কেজি 5 কেজিটো কথা কোৱা নাই ৱেইটৰ কথা কোৱা নাই জোৰহে নাই কৈছো ৱেইট থাকিলে জোৰ থাকিবই কেনেকৈ থাকিব বা মোৰ নিচিনা পাৰ্থ মানে তাইৰ লগত অকল ভালকৈ কেতিয়াবা কিবা এটা কৈ পাইছেনে বৰ্ণালী মোক জীৱনত কৈ পোৱা নাই লগ পাব পাই কৈ পোৱা নাই মোক কি কথা নাই কোৱা বা একো ভালকৈ নকয় সি প্ৰথম প্ৰমোট যে প্ৰথম প্ৰমোটো লাগে সেই প্ৰমোটো লাগিবগৈ লাগিব অ' মানে বেছিকৈ মাজত অকণমান জেগা দে মই জেগা দিছোঁ হয় নাই গলিটো জেগা অট'মেটিক ওলাব তই বাদ দে হ'ব দে পোৱা নাই আজিলৈকে তই অ' নাই পোৱা এনেই যেতিয়া গলি যাব এইটো এনেই জেগা ওলাব দে হ'ব দে তেতিয়াহ'লে এইবাৰ পাৰ্থপ্ৰতিম আহি গৈছে মাৰ্কেটত পৰুৱা চৰুৱা বগাবই আৰু ইয়াতে বহুত মানুহ আহিছে কিন্তু দেই আজি একদম গোটেই গাড়ীয়ে গাড়ী সেইটো চাইডে গোটেই গাড়ীয়ে গাড়ী আমি নগ'লোঁ আৰু ল'ৰাবিলাক বেছি আছে তাতে এইবোৰ লক্ষীয়ে মিছন ছাকচেছফুল কৰি আছে অঁ এইয়া এইয়া পাৰ্থই শিকাই আছে এইটো দে অঁ অঁ এইবোৰ পাৰ্থ শিকাই আমাৰ গাহৰি চিলোৱা গুৰুৱে মোক শিকাই আছে গাহৰি চিলাবলৈ কেনেকৈ পাৰ্থপ্ৰতিম এনেকৈ তোমাতকৈ বেছি মই কৰিলোঁ ভাল ভাল কেইটা লৈ পিনে হেৰি কৰি আছে আমি চাল কেইটা কেনেকৈ ধুনীয়াকৈ টেলেণ্টত ভৰাই আছোঁ টেলেণ্টত ভৰাই আছোঁ মোৰ টেলেণ্ট নাইহে যেনিবা মোৰ এইবোৰ টেলেণ্ট নহয় আমি চা খৰিকা কাটি এডাল ভৰাই আছোঁ এয়া আমাৰ খৰিকা হৈ গ'ল টোটেল 3ডাল খৰিকা হৈছে 2 কেজি গাহৰিত এইফালে মাইনা খৰিকা চিলাই এবাৰ ভিডিঅ' বনাইছে ফটো মাৰিছে লক্ষীচন্দন আমি এতিয়া ইহঁতক হাত ধুবলৈ আনিছোঁ ভাল পানী নহ'ব অ' মই 4 বটল পানী ভৰালোঁ দেই ইহঁতে টেলেণ্ট কোনে থৈ আহিলে আকৌ গাড়ীখনতহে পানী বটলটো আহিব আৰু কি এটা হাত ভাগিলে মই সুধিছিলোঁ আৰু পানী লাগিবনে নাই মই 4 বটল ভৰাইছোঁ সিহঁতিহে থৈ আহিছে সেইটো যাওঁ জানো পাৰিবি আহি যা সাহস দিছোঁ এইবোৰ মই ঘূৰি ফুৰা মানুহ বল এইবোৰ ঘূৰি ফুৰা মানুহ এইফালে তাত যা ভৰি তিতাই দে ভৰি এনেকৈ তিতাই দে ঐ ইমান ভাল লাগিছে ঠাণ্ডা পানীখিনি তলৰ বালি অলপ লৈ পিনি হাতখন ধুই দে সেইটোৱে তোৰ মানে কি হ'ব স্কাৰ্ফ হৈ যাব ফোনখিনি পূৰা শান্তি পাইছে চবে নিজৰ নিজৰ জেগাত লৈ আছে নিজৰ নিজৰ জেগাত চবে শুই আছে আৰামত আছে মানে ফোন অঁ 1 2 3 4 5 মোৰ হাতত এটা আৰু কাৰোবাৰ হাতত আছে মোৰ হাতত ফোন বেছি আছে অঁ মাইনা দুটাকৈ ফোন গোটেই ফোনখিনি মানে আৰু বেগত চেগত পৰি আছে আৰু মুঠতে গোটেইখিনি শান্তিত শান্তি কপ হৈ পিনি পৰি আছে যা আজি ইহঁতৰ ৰেষ্ট এক্সাম আছে কাৰণে এতিয়া বৰদালি গৈছে জুই ধৰিবৰ কাৰণে পাৰ্থহঁতি দুইটাই জুই ধৰিব অঁ জুই পাত এখিলা ওপৰত দি এই ইয়াতে লক্ষীচন্দনে একদম পূৰা পাহাৰ দাঙি আনিছে পূৰা হনুমানে পাহাৰ দাঙি আনিছে এই আমাৰ যে ফটোখন যে থাকে যে হনুমানে পাহাৰটো দাঙি অনা যে সেই ফটোখনৰ নিচিনা লাগিছে আমি গোটেইখন ঘামি জুমি ইয়াতে বহি হেৰি মিউজিক বনাব একদম কপিটাত আহি যাব এইবিলাক ঘামি জুমি ইয়াতে বহি আছোঁ ফাৰ্ষ্টতে এইকেইটা বহুত চেঞ্জ হৈ গ'ল এইটো টাইমতে মাজত এইফালে এইডোখৰ তলৰডোখৰ নাইকিয়া হৈ থাকিলে তাৰপৰা এইফালে ইয়াৰো কালাৰকেইটা চেঞ্জ হৈ গ'ল ওপৰ আৰু তলৰ দুইটা কালাৰ চেঞ্জ হৈ গ'ল গোটেইটো গৰমত ঘামি গছত সি নাম লিখি আছে PA টো লিখিছে পা কৰিলা পা যেতিয়া কমপ্লিট হ'বগৈ তেতিয়া কি কৰিবি
নামটো বহুতখিনি দীঘল নহয় ধুনীয়া বনাইছে ন ছাকচেছফুলি আমাৰ ডাঙৰ জুইকুৰা হ'লে জ্বলাই জিলিকি যাব ছাকচেছফুলি আমাৰ এই জুইকুৰা বনালে জুই জ্বলালে কৰিছে না দেখিছে না জ্বলালো দেই এইটো সকলোতে চা ই জুই জ্বলোৱা মানুহ ই অকল অন্তৰত জুই লগাই মানুহ বাকীখিনি নহয় আইও বেলেগ ঘামিছোঁ দেই দেখো এইকেইটা ফটো ভিডিঅ' বনাবলৈ কৈছে এইকেইটা এই মানে মেইন মালটো এইফালে জুই জ্বলাইছোঁহে এইটো এনেকুৱা অৱস্থা হৈ আছে তো তেতিয়ালৈকে ভোক লাগিছে তেতিয়ালৈকে এইটো আমি এই ল'লে মই প্ৰথম খাই চালোঁ বাহ হিংসা লাগিছে সেইকাৰণে অঁ আগে ভিডিঅ'টো উঠাই লওঁ তাৰপৰা খোৱা এই মজা এই চালিয়া 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 একদম ধোঁৱা সোমাই সোমাই গাহৰি এই মজা এতিয়া আপুনি বহি আছে অকল বহি থকা জীৱন অকল বহি থকা জীৱন এতিয়া খালি গালৰ মাছ পাব যাওঁ ৰঙা চাবা গলি আছে পেছৰ পৰা I'm বেয়া used পাৰ্থ to ফুৱাই ফুৱাই আছে are you? গালত খাই যাবি কোনে Would you be waiting there too? I'm used বেগো বেগো কথা একো নকওঁ কেনেকৈ নাই ভিডিঅ' কোৱা তুমি কোৱা এই বেগলা মানে আছে নেকি এই বেগলা ভাই যাওঁ নেকি মই পেলালোঁ চচমা মাথাৰ ওপৰত লাগিবই ঐ কি সিহঁতৰ সঁচাকৈ ইউটিউবত যাব নেকি এইটো যাব পাৰ্থ আজি ইমান ধুনীয়াকৈ আমাক বনাই মেলি খোৱালে চব এৰেঞ্জমেণ্ট কৰিলে তাৰ লগত বিহুৱা নাই ফুলাম গামোচাই আদৰে সন্মান জনাইছে এওঁ যেনিবা পুৰণা যেনিবা গামোচা 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 গুণা ফুল আছে এখন মই বনাই নিজে আমি ধুনীয়াকৈ খাই বৈ ওলাই মেলি আহিলোঁ গোটেইকেইটা এডোখৰ অকণমান ৰাস্তাটোত বেয়া হৈ ভিতৰত সোমাই অহাডোখৰ অকণমান লাহে লাহে সন্ধিয়া হৈ আহিছে 5টা বাজি গ'ল আৰু এতিয়া বহুত ধুনীয়া এনজয় এটা কৰিলোঁ এই ফিলিং কেনেকুৱা ভেৰি ভেৰি হেপী এইডোখৰ ৰৈ লওঁ তাৰপৰা ফিলিংটো তহঁতৰ চবৰে ফিলিংকেইটা লৈ আছোঁ তেনেকুৱা ফিলিংছ কৰি আছ পাৰ্থপতি মই পেলাই গাড়ী চলাই আছে বনাই মেলিও খোৱালে ধুনীয়াকৈ সদায় ৰ'লোঁ ইহঁতি একদম পূৰা মাটি উলিয়াই আছে এইটো কাটিলে যা কেনেকৈ কিমানৰ কাটিলে চাওঁ চাওঁ কেনেকুৱা লাগিলে ফিলিংছটো কেনেকুৱা আকৌ মাটি পৰিব আকৌ বহুত ভাল লাগিলে বহুত ধুনীয়া জেগা হয় মই যিহেতু আগতে অহা নাছিলোঁ বহুত ভাল লাগিলে এক্সপ্ল'ৰ কৰাই নাছিলোঁ এনেই য'ত গৈ থাকোঁ কিন্তু এইটো জেগা মই কেতিয়াও অহা নাছিলোঁ বহুত ভাল লাগিলে তোক মই সুখী দিলোঁ ন তই মোক একদম সৰগীয় সুখ দিলি সৰগীয় সুখ বুলি কয় আৰু পাৰ্থই যিটো মানে স্ম'ক পৰ্ক বনালে সেইটো মানে সৰগীয় সুখতকৈ এখাপ ওপৰত তাৰপৰা মানে সেইটো গামোচা চামোচা পিন্ধা সন্মানো দিয়ে যিহেতু নাই সন্মান দিলোঁ ন সন্মান সহকাৰে তাক মানে মই হেৰি কৰিছোঁ ৰেচপেক্ট দিছোঁ ৰেচপেক্ট দিছোঁ আৰু ইমানতে আজি ব্লগটো সামৰিছোঁ সামৰিছোঁ, ঠিক ইহঁতি আছে। এইফালে চববিলাক ঠিক চিক কৰি মেলি আছে আমাৰ এতিয়া সুন্দৰ বাহনখনত আমি এতিয়া গৈ গুৱাহাটী পাই যামগৈ একদম বঢ়িয়াকৈ আজিলৈ আহোঁ বাই বাই আৰু যিসকলে চাই পিনি ভাল পালে কমেণ্ট এটা কৰি জনাব দেই নতুনবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই